ইয়াত কি পাতিছে গাইস আজি আমাৰ কলেজত কাংকিন কাবাং বাইকৰ চাবি খুদা চাবিটো আছে আৰু এতিয়া চাবি লগাবলৈ আহিছোঁ এই ল'লোঁ এডাল আগৰডাল হেৰাই থাকিল কাৰণে আৰু এতিয়া যাবলৈ ৰেডি অদ্ভুত ভেলাঘৰ চাবলৈ হে চাই থাকক ভিডিঅ'টো এতিয়া আমি কাংকিন কামাং চাবলৈ আহিছোঁ কাংকিন কামাং বুলি কয় নাই চাবলৈ আহিছোঁ আমাৰ কলেজত পাতিছে আৰু ইয়াৰ মোৰ লগত ৰাজা ভাই অনুপম ভাই আমি কাগজ পালে চাওক নীতিশ ভাই ব্লগ চলি আছে গাইজ এতিয়া চালোঁ আমি ধুনীয়াকৈ কাংকিন কামান আৰু নীতিশ ভাই বাই 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 হেপী ভোগালী বিহু হেপী ভোগালী বিহু আৰু নীতিশ ভাই নিউ ভিডিঅ' আহি গ'ল চাই দিব ডেছক্ৰিপশ্যনত লিংক থাকিব এতিয়া আমি আহি লগ পালোঁ মানস ভাই এই মুখখন চাওঁ ভিডিঅ' উলিয়াব লাগে লৈ যাবা নে এটা অদ্ভুত ধৰণৰ ভেলাঘৰ দেখুৱাবলৈ কেনেকৈ বনাইছে লৈ যাওঁ বুলি ক মজা এইখন হৈছে বালিচাপৰি অ' ভাই পুলিচ চুলিচ থাকিব আমি পাই গ'লোহি ৰাম মন্দিৰ ষ্টাইলত বনোৱা ভেলাঘৰ আমি আহিছিলোঁ হৰি মন্দিৰ চাবলৈ ভেলাঘৰ আকৃতিত আৰু লগ পালোঁ এজন ডাঙৰ ইউটিউবাৰক দি দিম আকৌ মই এজন ইউটিউবাৰ গাইজ এতিয়া ৰাতি হৈ গ'ল আৰু ৰাতি পূৰা ইয়াত হিষ্ট্ৰী কৈছে মাস্ক লগাবই লাগিব মাস্ক লগাই থাকিব পৰা হ'ব আৰু মজাকৈ ইয়াততো বনাইছে দেখিলে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিলোঁ বাই 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 গাইজ হ'ল আমাৰ ঘৰৰ বিহু পিঠা আপোনালোকৰ ঘৰত বিহু পিঠা বনাইছেনে ক'ব মই খাওঁ এতিয়া বুকুৰে ভিতৰত